এই চাওঁ মুখখন দেখুৱাই দে তই বুলি কিয় কৈছা তাইক ভালে ভালে কৈছো দেখুৱা মুখখন দেখুৱা মোক কোন গাইছ তই মোক কোন গাইছ বেবি নমস্কাৰ ৰাইজ আজি আপোনালোকে চাগে ভাবিছে গীতিকা ক'ত গ'ল গীতিকা নাই এই ভিডিঅ'টোত গীতিকা নাই নহয় গীতিকাৰ লগত আজি আমি বহুত ডাঙৰ প্ৰেংক এটা কৰিম আজি প্ৰেংকটো কি হ'ব কৈ দে মাতটো উলিয়াই দেখুৱাই দে প্ৰথম এতিয়া মাতটো নোলাব কি কৰি আছ তো আজি মানে মই তাক বনাম ছোৱালী নহয় আজি তাক মই মোৰ গাৰ্লফ্ৰেণ্ড বনাম আৰু গীতিকাই মানে মোক ৰাতিপুৱাৰ পৰা ফোন কৰি আছে ফোনৰ ওপৰত ফোন কৰিয়ে আছে আৰু ময়ো ৰিচিভ এটাও ফোন কৰা নাই আৰু তাই এতিয়া আহিব চাগে আমাৰ ঘৰলৈ আৰু ঘৰত আহি পেলাই যেতিয়া তাইক দেখিব তাইক নহয় মানে এতিয়াতো সি হৈ আছে কিন্তু অলপ দেৰিকে তাই কৰি দিম তাক আৰু ছোৱালী কাপোৰ পিন্ধাই দিম গোটেইটো আৰু আপোনালোকে ভিডিঅ'টো চাওক কি হয় কি নহয় দিয়া কাপোৰ পিন্ধিব ঐ তাই ফোন মাৰিয়ে আছে আপোনালোকক মই দেখুৱাই দিম গোটেইখিনি ফোন দেখুৱাই দিম ফোনৰ ওপৰত ফোন মাৰিয়ে আছে তাই আৰু দিয়া প্ৰথম কাপোৰখিনি পিন্ধি লওক হ'ব গীতিকা অহাখিনিও মই দেখুৱাই দিম গীতিকা যেতিয়া আহিব মই সেইখিনি ৰেকৰ্ড কেমেৰা লগাই থৈ দিছোঁ ৰাইজ যিহেতু এতিয়া ছোৱালী বনিব লাগিব সি আমি গৈছিলোঁ এতিয়া চুলি আনিবলৈ ওচৰৰে ল'ৰা এটা ঘৰত সি মানে গোপিন আছে আগতে তো সিহঁতৰ ঘৰৰ পৰা চুলি আনিবলৈ গৈছিলোঁ আৰু এয়া চুলি লৈ আহিলোঁ ইয়াক পিন্ধাই দিম চুলিখিনি আৰু এই তুমি কাম এটা কোৱাচোন গীতিকাক ফোনটো কোৱাচোন ক'ৰ পাইছেহি গীতিকাক সি ফোনটো ক'ৰ পাইছেহি সেইটো কথাখিনি মানে জানি লওঁ তাৰপিছত কেমেৰা চেমেৰাখিনি মিলাব আছে চব ভিডিঅ'টো কৰিম আৰু এতিয়া ফোন কৰা হেল্ল' ক'ত আছ এই ফটোখিনি নিদিলি যেন তই মোক ফটো কৰি আছ হেৰি শুনচোন ক কি হ'ল ফোন কৰিছিলে নেকি তোক নাই ফোন কৰা কিয় তই কৰিছিলি মই এতিয়ালৈকে কৰা নাই ফোন ফোন কৰিছো গম পাইছো মই ডিউটিত আছো ডিউটিৰ পৰা আহি পেলাই আকৌ টাউনত আছো এতিয়া মই কাম এটা কৰি আছো মই ৰাতিপুৱা ফোন কৰিছো 10 বাৰ মান নহয় 40 বাৰ মানে ফোন কৰিলো ৰিচিভ নকৰে গম পাইছো কিয় ৰিচিভ কৰা নাই আকৌ কি হ'ল পাই এতিয়া কি জানো মই মামীহঁতকো ফোন কৰিছো কোনো ৰিচিভ কৰা নাই ফোনটো তই এবাৰ ফোন কৰিছিলি জলদি ফোন কৰিম দে তই খালি বেয়া হৈ গৈছে কিন্তু মই ফোন কৰিম বাৰু তই ক'ত আছ ন এতিয়া মই এতিয়া তাতে আছো তাৰপা বেংকত আহিছো মই যাম হেৰি সিহঁতৰ ঘৰলৈ আহিবি ফোন কৰিম দে তই মোক এই ফটোখিনি দিয়া না ফটোখিনি লাগে ষ্টৰি ৰাইটিং দে হ'ব দে কম দে ফটোখিনি দি দিবি হ'ব দে এইটো একদম খঙত পাগল হৈ আছে আজি কি কয় কি নকয় ঠিক নাই মাৰিবহে নেকি ঠিক নাই তোক যদি মাৰে মই কিন্তু নবচাওঁ এতিয়া বৰ্তমান আমি এইখিনিৰ পৰা যাওঁ এইখিনি জেগাৰ পৰা আৰু ঘৰলৈ যাওঁ ঘৰত তাক কাপোৰ চাপোৰখিনি পিন্ধাওঁগৈ কাপোৰ চাপোৰ পিন্ধাই কৰি তাই পাবহি তাৰপিছত ৰিয়েকশ্যনখিনি আপোনালোকে দেখা পাব ঠিক আছে ব'লক কি হয় ঠিক নাই কিন্তু গীতিকাই পাৰিলে ব্ৰেকআপে দি দিয়ে নেকি ঠিক নাই আৰু মোক তাইৰ খংটো বহুত বেছি আৰু আপোনালোকে কৈ আছিলে এইটো ভিডিঅ' লাগে কাৰণে আমি এই প্ৰেংকটো বনাইছোঁ আৰু ভাল লাগিলে কৈ দিব আৰু দিয়ক তো গাইজ গোটেইখিনি কাপোৰ পিন্ধাই গোটেইখিনি কাপোৰ পিন্ধাই পেলাই হ'লে মই দেখুৱাই আছোঁ ৰ'বা এইফালে আছোন এইজনী ছোৱালীজনী খালি এটা বস্তু লগাবলৈ আছে এফালে লগালো এফালে লগোৱা নাই চাওঁ এই দিয়া এইজনী ছোৱালীজনী কেনেকুৱা লুকছ এই দিয়া লুকছটো কেনেকুৱা লাগিছে আপোনালোকে কৈ দিব আৰু এইটো বস্তুটো এনেকৈ সোমোৱাই পেলাই এইটো এই দুটা এই উলিয়াই কাটিছা বিট চাউণ্ড বহুত দিব লাগিব ইয়াত তো এইকেইটা আপোনালোকে দেখিব পাৰিছে চাইডৰ পৰা দেখুৱাই দিয়া এই বস্তুটো ফাইনেল লুক ইয়াৰ আৰু চুলিকেইডাল লাষ্ট চুলিকেইডাল পিন্ধাবলৈ আছে চুলিখিনি ডাইৰেক্ট পিন্ধাই পেলাই আপোনালোকক দেখুৱাই আছো ৰাইজ মোৰ গাৰ্লফ্ৰেণ্ডজনী ওলাই কৰি হৈ গ'ল ধুনীয়া লাগিছেনে চাওঁ মুখখন দেখুৱাই দে এইজনী আপোনালোকে দেখিছেনে কিমান মৰম লাগিছে আৰু আপোনালোকে লুকছটো চাব পাৰে কি ধুনীয়া লুকছ তাইক একদম ধুনীয়া কাপোৰ পিন্ধাই দিছোঁ আৰু গীতিকাই আহি পেলাই কাপোৰযোৰ চিনি পায় নেকি ঠিক নাই আৰু কাৰণ কাপোৰযোৰ তাইক কাপোৰ এযোৰ আহি পেলাই বোলে ডাইৰেক্ট কৈছে মোৰ কাপোৰ কিয় পিন্ধাইছ ডাঙৰ কথা হ'ব মানে বহুত কিবা কিবি হৈ যাব পাৰে আজি ঠিক নাই আৰু ইয়াক আহি পেলাই মানে এইক আহি পেলাই যদি পিছফালৰ পৰা মাৰিহিয়ে সেইটোও নাজানো দেই মই কিন্তু আৰু শুন তাই যেতিয়া আহিব তুমি এইখিনিত বহি থাকিবা হা তুমি তাই ফালে নাচাবাই যিমানে যি তাই নকওঁ তুমি সেইফালে নাচাবাই হা তো তাইক এতিয়া আকৌ এবাৰ ফোন কৰিবলৈ দিম বা মানে চাওঁ তাইক কিমান সময় লাগে তাৰপিছত অহাৰ পিছত তাইক এইখিনিত বহাই থৈ দিম আৰু পিছৰখিনি আপোনালোকে দেখিব ঠিক আছে ব'লা বহাগতো বহি থাকো যা ঐ আহিছে ৰেডি হ এইফালে ঘূৰি লোৱা এনেকৈ বহি থাকিবা হা জেগাত থৈ দিওঁ
ইমান যে ফোন কৰিছো কি গম নাপাওঁ তুমি আহিলা এফালে আহাচোন এফালে আহা কি এফালে হা আৰু কোন হা কেতিয়াবা ফোন কৰি আছো ৰ মাৰিছ কি বচোন কি ব কোন এজনী এই লগৰ ছোৱালী বহাচোন বহা তোৰ লগৰ ছোৱালী কেতিয়া আহিলে বহা তুমি বহি থাকাচোন কি হ'ল তই আহি মোক ফোন কৰি আছিলি গমেই পোৱা নাই মই ফোন কৰি থাকা গম পোৱা নাই কালি কালি দি আছিলিচোন এই তাই আহিছিলে আজি তাই কোন এই স্কুলৰ লগৰ ছোৱালী স্কুলৰ লগৰ ছোৱালী তোৰ স্কুলৰ লগৰ ছোৱালী মই আজিলৈ আহালেচোন ইমান দিন হ'ল তোৰ লগৰ ছোৱালী ঘৰত অহা নাই আজি আহিলে গাঁৱতে মামাকৰ ঘৰ আছে আৰু সেই আহিলে আৰু কোননো হ'ব দে এনেকে লগৰ ছোৱালীহে সেনেকে চুচুৱাই আমাৰ নিচিনা মুছলমান গৈ আছে যে বেছি ক'ব লাগে নালাগে ফোন হা ৰচোন এইফালে বচোন তই বচোন তই ইমান খং কিয় ই তাই ভয় খাব বচোন মামীহঁতৰ ওচৰত তাই বহি থাকক গা তাই ভয় খাব সৰু ছোৱালী এইফালে সৰু ছোৱালী হ'ল তই যে একেলগে বহি আছিলি কিয় ক'ত একেলগে পঢ়ি আছিলো কৰিছিল তই নাছিলি এই নহয় সেইবিলাক তই কিয় উল্টা পুল্টা কথা কিয় ভাবিছ মুখখন দেখাই কিয় নহ'লে মুখখন তাই মানে লাজ কৰি তাই বৰলে কাপিলে মুখতে দেখুৱাবলৈ লাজ সেইকাৰণেতো চুনি মাৰি আছে তাকে মোক তোৰ লগৰ ছোৱালী মোক মাত দিয় হয়নে নহয় মাত দিব তাই কোনো নামটো কি আছিলে দেৱী কমল শুনচোন কথা এটা শুন মানে বৰলে মুখতে কামুৰিতে মুখখন ফুলি গ'ল এক থোপা মান সেইকাৰণে তাই দেখুৱাবলৈ লাজ কৰিছে বহচোন অলপ সময় বহচোন লগৰ ছোৱালী আছে নহয় তোৰ লগৰ ছোৱালী মই লগৰ ছোৱালী মই যাব ৰচোন ক'ত যাওঁ ৰিচিভ কৰা নাছিলিয়ে এইফালে শুনচোন শুন কোনো তই যাবি নাই এনেকে কোৱা নেকি কেনেকুৱা কি বুলি ভাবিব আমাৰ দোকান কি বোলে মই অকমান সময় বহা তুমি হা বোলা নাই নহ'লে ফুৰিব দে নহ'লে মই যদি এক ছেকেণ্ডত যদি ঘূৰে তেতিয়া মই থাকিম নহ'লে মই যাওঁ তাইক বৰে কামুৰিলেও সেইকাৰণে নুঘূৰে তাই মুখখন ফুলি আছে লগৰ ছোৱালী সৰু পৰা একেলগে পঢ়াটো কিয় এনেকে ভাবিছ ন মোক তাই মোক তোকো চিনি পায় মোকো চিনি পায় হ'ব দেচোন ধৰি ল দুখন ধৰ আৰে এতিয়া ধৰি আছ দেৱী তুমি থাকাচোন হে মই তাইৰ লগত বাঢ়িম দেৱী তুমি কলিজা কিয় তাইৰ লগত তোমাক কিয় যুঁজাই আছানো তাই মোৰ লগৰ ছোৱালীহে কলে যাওঁ ৰচোন বহুতখিনি ডাঙৰ কথাই গ'ল এতিয়া তাই যাব গ'লে তাইক ৰখাব লাগিব তই বহি থাক তই ইয়াতে বহি থাক ৰচোন ৰচোন যাবি চাবিটো নাই কি চাবি নাই তই যা ক'ত যাওঁনো মুখত যাব কিয় ৰচোন শুন কথাটো শুন দেৱী কমলৰ স্কুটি এইখন লৈ আহিছে তাই তই কথাটো শুনচোন এইফালে আছোন তই কথাটো শুন এইখিনি চাই তই কথাটো শুনচোন এইফালে শুন তই কি মোক বিশ্বাস ভিডিঅ' কৰিছোঁ তোক খং উঠিলে যে ভাল লাগে সেইকাৰণে ভিডিঅ' কৰি আছোঁ না মই এবাৰ মুখখন হা মোৰ লগত থাকিব পৰা আছেনে নাই তোৰ আছে নহ'লে কি কৰিছিলি ভাল কৰিছিলি কি ভাল কৰি থাকা বুলি কৈছা আকৌ কি ভাল কৰি তই তোৰ লগৰ ছোৱালী আহি গ'ল তই এনেকৈ চিপকি আছ কিয় চিপকি থাকা দেখিলানো তুমি আহাচোন আহা এইখিনিৰ পৰা ভিতৰলৈ আহাচোন নুচুবি মোক আহাচোন মোৰ হাত নুচুবি যা তাইক এবাৰ চিনাকি কৰি দিম আহা তাইক নালাগে মই চিনাকি নহওঁ মই তহঁতৰ ঘৰতো নাযাওঁ যা নোসোমাওঁ মই ঘৰত খোজকাঢ়ি যাম চাবি আনি দে নহ'লে মই যামগৈ এতিয়া কিন্তু এইফালে আহা তই এতিয়া ভিতৰলৈ এইখিনিলৈ এইফালে তই বুজি নাপাৱ লগৰ ছোৱালীজনী সেইজনী তাইক বৰলে কামুৰিলে কাৰণেহে তাই মুখখন লুকুৱাই আছে এইফালে সেয়া কান্দিলে গাইজ কান্দিয়ে দিলে দেখিছেনে এইফালে আছোন না তো গাইজ ভিতৰলৈ হ'ব এই স্কুটিৰ ওপৰতে বহ মই চাবি আনি দিম দে বহ স্কুটিৰ ওপৰতে বহ
ঐ বলচোন না ভিতৰলৈ আহ নকওঁ ন ভিতৰলৈ আছোন তাইৰ লগত এতিয়া চিনাকি কৰাই দিম কোন ছোৱালী আছোন ভিতৰলৈ বহ গৈ থাক অ' বেবী 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 নে দেৱী অ' দেৱীহে আছিল দেৱী অ' দেৱী মুখখন দেখুৱাই মুখখন দেখুওৱা মুখখন দেখুওৱা দেখাবিনে ভালে ভালে কৈছো দেখুওৱা মুখখন দেখুওৱা মাৰিছা কিয় তুমি তাইক এই নামাৰিবা তাইক চুলি ছিঙি মিঠা বুলি কৈছো কিন্তু তই আকৌ ভিডিঅ' কৰি আছ কিহৰ কাৰণে তই মুখখন কিয় নেদেখুৱা দেৱী মুখখন দেখুওৱা কৈছো দেখাবৰ কাৰণে আকৌ নহ'লে কিন্তু একে চুলি তুলি ছিঙি দিম মই চুলি পোৱা নাই এইজনীয়ে ছোৱালীজনী আকৌ পিন্ধিছে কি মোৰ কাপোৰকে পিন্ধি লৈছে মই সেইটোকে ধৰিবই পৰা নাই মোক কন্দ্ৰাইছ তই মোক কন্দ্ৰাইছ বেবী এইটো বেবী কাপোৰ পিন্ধি আছে মই এতিয়া ধৰিবই পৰা নাই যে মোৰ কাপোৰ বুলি কেনেকুৱা লাগিল প্ৰেংকটো বঢ়িয়া লাগিল হা কান্দিলি কিয় তই কান্দি দিছিলি যে কিয় তাইতো এতিয়া মোৰ লগত কথা নাপাতে একদম মুখখন ফুলাই আছে এইফালে আছোন তাইতো এতিয়া মোৰ লগত কথা নাপাতে চাগে এদিনমান মুখখন একদম ফুলাই আছে আৰু ছোৱালী এইফালে আৰু এইজনী হ'ল গাৰ্লফ্ৰেণ্ডজনী মোৰ আৰু আপোনালোকে যদি ভিডিঅ'টো চাই পেলাই ভাল পালে ভিডিঅ'টোত কৈ দিব হা কেনেকুৱা বেয়াকে কমেণ্ট নিদিব এইটো ল'ৰাই ভাল ল'ৰা এইটো কিবা এটা কৈ দিয়া আকৌ লাষ্টত কিবা এটা কৈ দিয়া আৰু কৈ দে নকওঁ তাই এতিয়া কথা নাপাতে আপোনালোকে ঠিক আছে ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰি দিব চকুতে টেঙা মাৰি দিছে